নমস্কাৰ কৃষক বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল য়োগী ফাৰ্মিঙলৈ। আমি বহুদিনৰ মাজত আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আজি আমি আপোনালোকক দেখাবলৈ লৈছোঁ মোৰ ফাৰ্মত থকা হাঁহ কেইজনী। আপোনালোকে চাওক। আৰু ইয়াত মোৰ আপোনালোকে জানেই চাগে, আপোনালোকৰ যদি পুৰণি ছাবস্ক্ৰাইবাৰ হয়, মই 50 পিচ হাঁহ আনিছিলোঁ। তাৰে মই বিক্ৰী কৰিলোঁ, প্ৰায়ভাগ বিক্ৰীয়ে কৰিলোঁ। বাকী মই ইয়াতে মই 15জনী ৰাখিছোঁ। 15জনী ৰাখিলোঁ। ইয়াৰ মই কণী উৎপাদনৰ কাৰণে ৰাখিছোঁ। আৰু আপোনালোকে জানে মই এইটো বহুত 0 days পোৱালি আনিছিলোঁ। আৰু প্ৰায় ইহঁতৰ আজি বয়স ধৰক 135 days মান হৈছে। আৰু এতিয়ালৈ ইহঁতে কণী উৎপাদন কৰা নাই। মোৰ বোধেৰে আৰু 20 দিনমান লাগিব চাগে। 20 দিনৰ পিছত কণী পৰা আৰম্ভ কৰিব। আৰু ইহঁতক খাদ্য দিবলৈ গ'লে মই যিটো পেলনীয়া ভাত হয়, যোনটো ঘৰত ৰৈ যোৱা ভাত, সেইটো দিওঁ। তাৰ লগত মই মল দিওঁ, যোনটো ধানৰ মল হয়, যোনটো চাউলৰ পৰা সেই মল ওলায়, সেইটো মলটো দিওঁ। তাৰপিছত ইয়াৰ লগত মই ধান দিওঁ, মই ধান দিওঁ ইহঁতৰ লগত, এই গোটেইখিনি মিলাই দিওঁ। আৰু ইহঁতক মেডিচিনৰ কথা ক'বলৈ গ'লে মই ইহঁতক লিক্সিন পাউডাৰটো 10 দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰোঁ। এণ্টিবায়'টিক হয় এইটো। আৰু মই ইহঁতক যোনটো মাল্টিভিটামিন হয় সেইটো, আৰু কেলছিয়াম, সেই দুটা মিক্স কৰি ইহঁতক মই এনেকৈ পানীৰ লগত খাবলৈ মিহলাই দিওঁ। আৰু ইহঁতে খুব সুন্দৰভাৱে খায়। আৰু গুৰুত্ব চাওক, প্ৰায় ইহঁতৰ ওজন 1 কেজি 800, 1 কেজি 700 ইমানমান হৈছে। আৰু এটা সৰু আছে বাৰু, এইটো তলবিনে এইটো সৰু আছে। এইটো প্ৰায় 1 কেজি 200 মানৰ হ'ব। এইটো ৱেইট সিমানত ওলাব পৰা নাই। যি কি নহওক, মোৰ পুখুৰী নাই যদিও মোৰ ইয়াতে ঘৰৰ ওচৰতে অলপ বিল অলপ আছে। মানে ইয়াত খেতি নকৰে, পথাৰ আছিলে এইখন। ইয়াতে মই এনেকৈ ৰাখিছোঁ সুন্দৰভাৱে। ইহঁতে এনেকৈ থাকে, ইয়াতে থাকে দিনটোৰে। আৰু পানীবোৰ বহুত লেতেৰা হৈ গৈছে। মই মাজে মাজে ইয়াত চূণ ছটিয়াই দিওঁ পানীটো চফা হ'বলৈ। আৰু ইয়াত সুন্দৰভাৱে এনেকৈ থাকে ইহঁতে। আৰু আপোনালোকে যদি হাঁহ পুহিম বুলি ভাবিছে, তেনেহ'লে এইটো এটা সঠিক সময়। যিহেতু আপোনালোকৰ এইটো যোনটো অক্টোবৰ মাহ, এতিয়া সঠিক সময়। অক্টোবৰ মাহত আপোনালোকে হাঁহ ভৰাব পাৰে। তেতিয়াহ'লে আপোনাৰ মাঘৰ বিহুলৈ ঠিক এটা ভাল দাম পোৱা যায়। আপোনালোকৰ যদি মাঘৰ বিহুলৈ হাঁহ পুহিম বুলি ভাবিছে, তেনেহ'লে এতিয়া এইটোৱে সঠিক সময়। অক্টোবৰ মাহৰ 15 তাৰিখলৈ সঠিক সময়। তাৰপিছত আপুনি সেইফালে পিছত নৱেম্বৰলৈ ভৰালে পিছত ডাঙৰ হোৱাত দিগদাৰ হয়। এই অক্টোবৰ মাহতে এইটো সঠিক সময় হাঁহ ভৰোৱা। আপোনালোকে যদি মাঘৰ বিহুৰ কাৰণে যদি পুহিম বুলি ভাবিছে, তেনেহ'লে এই সময়খিনিতে আপুনি পোৱালি সোমাব পাৰে। আৰু মই পোৱালি বৰ্তমান অনা নাই। মই 2 দিনৰ ভিতৰতে মই হাঁহৰ পোৱালি কেইটামান আনিম আৰু মুৰ্গীৰো পোৱালি আনিম। আৰু এইবিলাক আপোনালোকে জানে, মাঘৰ বিহুত খুব এটা ভাল বজাৰ মূল্য পোৱা যায়। আপোনালোকে জানে হাঁহৰ ছিজনটো হ'ল ঠাণ্ডাৰ ছিজন। ঠাণ্ডাৰ দিনত হাঁহৰ মাংসৰ চাহিদাটো বহুত বেছি হয়। গৰমৰ দিনত সিমান এটা মাৰ্কেট নাই হাঁহৰ, কিন্তু ঠাণ্ডাৰ দিনত বহুত এটা ভাল মাৰ্কেট পোৱা যায়। আৰু মাঘৰ বিহুতটো আপোনালোকে জানেই। আৰু সেইটো কাৰণে যদি আমি হাঁহ পুহিম বুলি ভাবিছে, এতিয়াই অক্টোবৰ মাহতে এতিয়া সঠিক সময়। এতিয়া পোৱালি আপুনি ভৰাব পৰা হৈ গৈছে। আৰু যদি আপোনালোকক পোৱালি লাগে, আমাৰ যোনটো লোকেল পোৱালি হয়, সেইটো যদি লাগে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। মই আপোনালোকক পোৱালি যিমান পাৰোঁ যোগান ধৰাত সহায় কৰি দিম বাৰু। আৰু কি কয়, আপোনালোকে যোনটো ইণ্ডিয়ান দানা সেইটো নুপুহিব, আপুনি লোকেলটো বিচাৰক। লোকেলটো খুব এটা ভাল গ্ৰোথ হয়। আৰু লোকেলটো লোকেলে হয়। আৰু ইণ্ডিয়ান দানাটো সিমান এটা মোৰ বোধেৰে সিমান ভাল নহয়। হাঁহটোত বেপাৰীয়ে দাম দিব নোখোজে। আমাৰ যোনটো লোকেল হাঁহ, সেইটোৰ বাৰু দামটো ভাল এটা খুব এটা পোৱা যায়। আৰু লোকেল হাঁহৰ যোনটো মাংসৰ সোৱাদ, সেইটো এটা খুব এটা ভাল হয়। আৰু যি কি নহওক চাওক, ইমানখিনি আজি ক'লোঁ। আৰু দানাটো মই যেতিয়া ইহঁতে কণী পাৰে, তেতিয়াহ'লে আপোনালোকক মই নিশ্চয় এটা ভিডিঅ' বনাই দেখাম। আৰু কি কি বেমাৰ লাগে, কি কি কৰিব লাগে, নিশ্চয় মই আপোনালোকক আৰু এটা ভালদৰে ভিডিঅ' বনাই দেখাম। আৰু ইহঁতৰ বহুত বিভিন্ন ধৰণৰ বেমাৰ লাগে ঠাণ্ডা দিনত, আৰু সেই বেমাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি, গোটেইখিনি আপোনালোকক মই জনাম। চ' আজিৰ কাৰণে ইমানে।
ধন্যবাদ।